যিসকল স্বদেশী তেওঁলোকে বিদেশী হোৱাৰ আশংকা নকৰিব আনহাতে বিদেশীয়ে স্বদেশী হোৱাৰ আনন্দ নকৰিব এনআৰচি প্ৰকাশৰ পাছত এই আশ্বাস আৰু সকিয়নি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনআৰচি মানে ফাইনেল নহয় বিদেশী বহিষ্কৰণৰ কোৱাৰ্টাৰ ফাইনেল আৰু ফাইনেলৰ ব্লুপ্ৰিণ্ট চৰকাৰৰ হাতত বুলি মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভৰ প্ৰেক্ষাপট অনুষ্ঠানত ভাগ লৈ এনআৰচিত নাম সোমোৱা বিদেশীক সাৱধান বাণী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিপুত্ৰসকলৰ নাম কুৱেশ্যনতে আহিব নালাগে সোমাব লাগে কোচ ৰাজবংশী বুলি জানাৰ পিছত অৰিজিনেল ইনহেবিটেণ্ট হৈ যাব লাগে এইটো প্ৰশ্ন আহিব নালাগে তেওঁলোকে আজি দুখ কৰাটোৱে আমাৰ কাৰণে কষ্টকৰ কথা যিসকল নাম নাই জেনুইনলি মানে জেনুইন ইণ্ডিয়ান তেওঁলোকেও ভয় খাব নালাগে আৰু ফৰেনাৰ্ছ বিলাকেও আজি এনআৰচিত নামটো সোমাই গ'ল বুলি ফুৰ্তি পাব নালাগে সেইটো মই ক্লিয়াৰলি কৈছো যে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া থাকালৈকে নাথিং ইজ ফাইনেল টিল সকলো স্বদেশী নাম এনআৰচিত নোসোমোৱালৈকে বিদেশী নাম এনআৰচিৰ পৰা নোলোৱালৈকে nobody should say the last word কালি আসাউদ্দিন ওৱেইচি ডাঙৰীয়া এটা টিভিত কৈছিল যে 40 লাখ বুলি কৈছিল এতিয়াতো 17 লাখ হৈ গ'ল মই আপোনাৰ মুখত ফুল চন্দন 40 লাখ শব্দটো কৈছে যেতিয়া কেতিয়াবা 40 লাখে হ'ব এনআৰচিক লৈ আসুৰ সৈতে কোনো মত পাৰ্থক্য নাই চৰকাৰৰ আসু আৰু এপিডব্লিউক চৰকাৰৰ সৈতে বৈঠকলৈ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনআৰচি পুনৰীক্ষণৰ বাবে আসু আৰু এপিডব্লিউৰ সৈতে উচ্চতম ন্যায়ালয়ৰ যৌথ আবেদনৰ প্ৰস্তাৱ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ আমি সুপ্ৰিম কোৰ্টক গৈ আকৌ কম আমাৰ আবেদনখনত যদি এইবাৰ আসুৱে সাপোৰ্ট কৰে বা এপিডব্লিউৱে সাপোৰ্ট কৰে বা আসুৰ আবেদনখনকে যদি ৰাজ্য চৰকাৰে সাপোৰ্ট কৰে লেট দেয়াৰ বি নো প্ৰেষ্টিজ ইছ্যু যাৰে আবেদন হওক আমি যদি এটা ৰিভেৰিফিকেশ্যন ল'ব পাৰো থিংছ উইল বি এগেইন উই কেন ৰি-এক্সামিন that is the first window second window is the real national NRC যেতিয়া হ'ব second window third window আছে যে বৰ্ডাৰ পুলিচৰ দায়িত্ব শেষ হৈ যোৱা নাই সেইকাৰণে মই কৈছো যে এখন কোৱাৰ্টাৰ ফাইনেলো নহয় কোৱাৰ্টাৰ ফাইনেল সেমি ফাইনেল ফাইনেল বাকি আছে আজি এই যে দল সংগঠন যিবিলাকে আমসুক সাপোৰ্ট কৰে তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই আমি এমুঠিমান অসমীয়া মানুহে নিজৰ ভিতৰত কিয় কাজিয়া কৰি থাকিব লাগে হোৱাট ইজ আৱাৰ ইগো তাৰমানে এই সুপ্ৰিম কোৰ্টলৈ যদি আমি যৌথ এখন মানে এখন সিঙ্গল এফিডেভিট লৈ যাও সিঙ্গল এফিডেভিট হয়তো হ'ব নোৱাৰে কাৰণ আমি এফিডেভিট নিজে নিজে সন কৰিব লাগিব কিন্তু আমাৰ প্ৰেয়াৰটো সিঙ্গল হ'ব পাৰে উই ক্যান হ্যাভ এ সেম প্ৰেয়াৰ আজিৰ দিনটোত এখন বৈঠকৰ প্ৰয়োজন আছে একেবাৰে টেবুলত বহি আমি এনামলিখিনি আপুনি কিছু এনামলি জানে মই এনামলি জানো তেওঁ এনামলি জানে আমি গোটেই এনামলি বিলাক টেবুলেট কৰি একেলগে গৈ মহামান্য সুপ্ৰিম কোৰ্টক আমি ক'ব লাগিব কলে দিস এনআৰচি উইল বি কেপ্ট অন হোল বিকজ উই হ্যাভ ইমেন্স ফেইথ ইন অনাৰেবল সুপ্ৰিম কোৰ্ট কিন্তু সুপ্ৰিম কোৰ্টক যদি আমি ফিডবেক খিনি নিদিও আপুনি যদি চাৰিটা ভয়েসত কয় তেতিয়াহ'লে নহব এতিয়া আমাৰ লগত ডিফাৰেন্সটো কি হয় আসুয়ে ভাবে বিজেপি লগত বহিলে ৰিফিউজি সাৰ্টিফিকেটনৰ কথা ক'ব আৰে আমিতো কমি 71 আগত অহা মানুহৰ কথা আমি কিয় নকম সেইখিনি এটোতো আপত্তিও নাই আৰু এটোৰ আগতো আপত্তি নাছিল হেতুটো মই কংগ্ৰেছত থাকোতে তোমালোকে একচেপ্ট কৰি লৈছিল এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা বিদেশী সাৱধান হওক নতুন ৰূপত শক্তিশালী হৈ উঠিব সীমান্ত আৰক্ষী আৰু শক্তিশালী কৰা হ'ব সীমান্ত আৰক্ষীক মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ডাৰ পুলিচৰ যি ভূমিকা থাকিব সেইটো এতিয়া আৰু শক্তিশালী হ'ব পাৰিব যোনে যোনে লিজেসি ডাটা মেনিপুলেট কৰিছে যেতিয়াই খবৰ পাব তাৰ ওপৰত ইনকুৱাৰী কৰিব পাৰিব তাৰ ওপৰত একচন ল'ব পাৰিব তেওঁলোকৰ ইনহাৰেণ্ট পাৱাৰটো কোনেও উইথড্ৰ কৰি লোৱা নাই that is there as per CRPC IPC they have their own inherent power তাৰমানে এটা বৰ্ডাৰ পুলিচটো ৰিএক্টিভেট কৰা মই ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটো কৰিব লাগে ন্যাশনাল এনআৰসি হলে আসাম শুড বি পাৰ্ট অফ দ্যাট এতিয়াৰ পৰা আমি মানসিকভাৱে সাজু হ'ব লাগে এজেন হুৱেন 5 বছৰ পিছত হক 6 বছৰ হক আৰু ইন ইমিডিয়েট শৰ্ট টাৰ্ম আমি সুপ্ৰিম কোৰ্টক গৈ ক'ব লাগে যে প্লিজ ডু নট একচেপ্ট দিস এনআৰসি আমাক 20% ৰিভেৰিফিকেশ্যন দিয়ক ইফালে মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণৰ পাছতো সাক্ষাৎ কৰিবলৈ অস্বীকাৰ প্ৰতীক হাজেলাৰ এনআৰচি প্ৰকাশৰ পূৰ্বে 30 আগষ্টত সম্ভাৱ্য পৰিস্থিতিক লৈ আলোচনাৰ বাবে মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছিল প্ৰতীক হাজেলাক কিন্তু মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণক প্ৰত্যাখ্যান কৰে প্ৰতীক হাজেলা সন্দৰ্ভত বিস্ফোৰক মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
ঠিক হাজেলা ডাঙৰীয়াক যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাতিছে হাজেলা তুমি মোক আহি এবাৰ লগ কৰিব তেওঁ কৈছে মই নাযাওঁ হাজেলা I am saying on record he refused to meet honorable chief minister of Assam জাজেও মুখ্যমন্ত্ৰীৰ লগত কথা পাতে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ আহিলেও চিফ মিনিষ্টাৰৰ লগত ডিনাৰ কৰে ব্ৰেকফাষ্ট কৰে কালি NRC ওলাব দেশত কিমান গণ্ডগোল হ'ব পাৰে হুলস্থুল হ'ব পাৰে কিমান কি হ'ব পাৰে we will not question you on merit of NRC but is it not courtesy for you যে চিফ মিনিষ্টাৰ জনক গৈ যে স্যাৰ ঠিক আছে প্ৰবলেম নাই এইখন জিলাত ল এণ্ড অৰ্ডাৰ হ'ব পাৰে এইখন জিলাত আপুনি অলপ পুলিচ বেছিকৈ ৰাখক ইয়াত নাৰাখক অমুক নাৰাখক you are also a citizen of India এইখিনি আপোনাৰ ৰেসপন্সিবিলিটি দায়িত্ব আছে কোনোবা অৰ্ডাৰত সুপ্ৰিম কোৰ্টে কৈছে নেকি যে you cannot meet chief minister you cannot meet chief secretary আজি কিছুমানে কৈছে ৰাজ্য চৰকাৰে কি কৰি আছে মই অন ৰেকৰ্ড কৈছো যে হাজেলা ডাঙৰীয়া he has refused to meet honorable chief minister why কিয় বুলি ভাবে মই নাজানো he refused to meet simply মই গলে কি বুলি ভাবিব হৰি chief minister of Assam who is a democratically elected person তেওঁ কি NRC চুৰি কৰিব কাৰণে আপোনাক মাতিছে নেকি অমুকৰ নাম অমুকত দিয়ক তমুকৰ নাম তমুকত দিয়ক নে সৰ্বানন্দ সোণোৱালৰ নামটো নাই যে তেওঁ নিজৰ নামটো সোমোৱাবৰ কাৰণে তেওঁক মাতিছে NRC ওলাব 31 তাৰিখে 30 তাৰিখে chief minister has requested Pratik Hajela to meet him just to know about that law and order court কি কৰিব লাগিব চিন্তাটো সবৰে আছে ৰাতি কাৰো টোপনি আহে নাই আমিতো ৰাতি শুৱা নাই শান্তিপূৰ্ণভাৱে হৈ গল কিন্তু যদি 40 লাখৰ নাম কাটা গলহেতেন অসমত অশান্তিও হলহেতেন সম্ভাৱনা থাকিলহেতেন মানুহজনৰ পাতো আমি এটা ব্ৰিফিং ল'ব লাগে যে ভাই কোৰ্ট পুলিচ বেছি দিব লাগিব কোৰ্ট পুলিচ দিব লাগিব